নমস্কাৰ। কোনো নাৰীৰ ঋতুৰ কেইদিনমান আগতেই আৰু 2 দিনমান পিছত তলপেটত অসহ্য বিষ হয়। সেই বিষ কেনেকৈ আমি ঘৰতে নিয়ন্ত্ৰণ কৰিব পাৰিম? প্ৰাথমিক চিকিৎসা হিচাপে কি কৰাটো উচিত হ'ব? কেনেধৰণে প্ৰাথমিক চিকিৎসাৰ সহায়ত আপোনালোকে সেই বিষ নাইকিয়া কৰিব পাৰিব? আৰু সবাতোতকৈ উত্তম উপায়টো কি হ'ব পাৰে? সকলো কথা আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। কোনো নাৰীৰ ঋতুৰ কেইদিনমান আগতেই আৰু 2-3 দিন পিছত তলপেটত অসহ্য বিষ হয়। প্ৰাথমিক চিকিৎসা হিচাপে তেনে বিষ হ'লে গৰম পানীৰ বেগত নাইবা পৰিষ্কাৰ বটলত পানী ভৰাই টানকৈ সোপা দি বিষ হোৱা ঠাইত সেক দিব লাগে। তেনে কৰিলে বিষ কমে। কিন্তু প্ৰতিবাৰ ঋতুৰ সময়তে তেনে বিষ হ'লে নাইবা অনিয়মিত ঋতু ধাৰণ কৰি থাকিলে সবাতোতকৈ উত্তম উপায় হ'ল ডাক্তৰৰ পৰামৰ্শ লোৱা। অৱহেলা কৰিলে তেনে নাৰীৰ দুৰ্বলতা আৰু চিৰৰোগীয়া হোৱাৰ সম্ভাৱনা বহুত বেছি। যৌনবিদসকলে কয় যে অনিয়মিত ঋতু ধাৰণ কৰা নাৰীয়ে গৰ্ভধাৰণ কৰাত অসুবিধা পায়। গৰ্ভধাৰণ কৰিলেও বেছিভাগৰেই গৰ্ভপাত হয় নাইবা অসময়ত সন্তান উপজি মৃত্যুবৰণ কৰে নাইবা মৃত সন্তান প্ৰসৱ কৰে। গতিকে আৰম্ভণিতে অনিয়মিত ঋতুদোষ নিয়ন্ত্ৰণ কৰি লোৱাটো ভাল। ঋতুস্ৰাৱৰ সময়ত কেতিয়াও জেকা মাটিত বিচনা কৰি শুব নালাগে আৰু প্ৰথম 3 দিনত চেঁচা পানী ব্যৱহাৰ কৰিব নালাগে। অৰ্থাৎ 3 দিনৰ ভিতৰত চেঁচা পানীৰে গা ধোৱা বা যোনিদাৰ পৰিষ্কাৰ কৰিব নালাগে। কাৰণ চেঁচা পানী লগালে ঋতুস্ৰাৱ হঠাতেই বন্ধ হোৱাৰ আশংকা থাকে আৰু তাৰ ফলত তলপেট বা নাভিৰ তলত বিষ উৎপত্তি হ'ব পাৰে। ঋতুৰ সময়ত কোনো টান কাম কৰিব নালাগে। বেগাই খোজ কাঢ়িব নালাগে। ওপৰৰ মহলাৰ পৰা তলৰ মহলালৈ ঘনাই অহা যোৱা কৰিব নালাগে। গধুৰ বস্তু দঙা, ঢেঁকী দিয়া আদি কামৰ পৰা বিৰত থকাটো দৰকাৰ। নহ'লে আপোনালোকৰ তলপেটত অসহ্য বিষ হ'ব পাৰে নাইবা আপোনালোকৰ ঋতুচক্ৰ অনিয়মিত হৈ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ বৈবাহিক জীৱনতেই হওক বা অন্য জীৱনতেই হওক বহুত ধৰণৰ ক্ষতিসাধন হোৱাৰ আশংকা দেখিবলৈ পোৱা যায়। লগতে আপোনাৰ শৰীৰো সামান্য দুৰ্বল হৈ পৰিব পাৰে। সুন্দৰভাৱে আপোনালোকে বুজি পালে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। আৰু যদি আপোনালোকৰ কিবা সমস্যা আছে তেনেহ'লে মোক আপোনালোকে নিঃসন্দেহে কমেণ্টৰ যোগেদি জনাব পাৰে। মই আপোনালোকৰ সকলো সমস্যাৰ সমাধান এটা ভিডিঅ'ৰ সহায়েৰে দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।